guys, welcome and welcome back to my YouTube channel Upasona Smooching. Namaskar সকলোকে মই বাখনা হয়কে পুনৰবাৰ আপোনালোকক মোৰ YouTube channelলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে I hope you guys are doing well doing great so আজি ভিডিওত মই গৈ আছো হস্পিটেলৰ লৈকে হস্পিটেল যাব কাৰণে ফাৰ্স্ট টাইম মই ইমান বেছি ভাল লাগিছে কাৰণ বেসিক্যালি তো হস্পিটেল কথা গলে মানুহৰ না বেমাৰ হ'ব হেবুৰ ভাবে যোৱা যায় বেমাৰত যোৱা যায় নহলে এটা কৰোনা টাইমত বহুত বেছি মানে স্ট্ৰিক্ট কেনেকুৱা কিবা কিবি হৈ গৈছে but still আজি মানে সুপাৰ ডুপাৰ এক্সাইটেড মই সো কিয় গৈ আছে হেবুৰটো আপোনালোকে অলৰেডি গম পাইছে সগে গেস কৰিব পাৰিছে yes আমাৰ মাহিৰ মানে এজনী ছোৱালী হৈছে বহুত কিউট বহুত মৰম লগা ছোৱালী হৈছে মোৰ ভন্টি সো বহুত কিউট হৈছে তাই আৰু তাইলে এটা মানে তাইক লগ পাবলে বহুত বেছি মন গৈ আছে সো এটা ৰেডি সেৰি হৈ ললো আৰু এতিয়া মই তাইৰ লগ পাবৰ কাৰণে গৈ আছো সো আজিৰ ভিডিওটো আপোনালোকে তাইক দেখা পাব আৰু তুইম বহুত টেস্টি হৈছে আৰু মই মানে কি মিঠাই কাৰণে বনালো মানে মাহি যেহেতু মানে আমাৰ ছোৱালী এজনী হৈছে মোৰ নতুন ভন্টি এজনী হৈছে আপোনালোকক মই আগৰ ব্লগটোত কৈছিলুৱে সো বৰ্তমান মই গৈ আছো তাৰ লৈকে মই তাতে গৈ আছো হস্পিটেল লৈকে সো মই ভাবিছো কুছ মিঠা হৈ যায় ইমান ধুনিয়া এটা খুব খবৰ আহিছে আমাৰ ঘৰলৈকে নহয় জানো সো ভাবিছো কিবা এটা মানে মিঠা বস্তু বনাই লৈ যাও যেটো মই হোস্টেলত আছো তো বেলেগটো একো ইমান নিবলে অসুবিধা হৈ যায় ন ঘৰৰ পৰা কণী ধা নানাটো আছিল কেটামান তো তাকে বনাই মেলি মাহি হতলৈকে লৈ যাম আৰু অকমান তলৰ বাহাতকো দিম ৰেন্টৰ বাহাতক বিকজ বাও মোক বহুত বেছি মৰম কৰে আৰু কিবা কিবি দি থাকে আৰু যেহেতু এটো মানে পুৰা খু খবৰ হয় সো অবভিয়াসলি ভাল টাইমত মিঠা খাব লাগে বুলি কয় ন সো হেতু কাৰণে মানে মই বনাইছো আৰু অকমান মেহেতৰ ঘৰলৈ লৈ যাম আৰু আপোনালোকক দেখাই আছো কেনুকা লাগিছে মানে দেখিবলে কেনুকা হৈছে আপোনালোকক বাৰু দেখাম বহুত বেছি টেস্টি হয় ট্ৰাষ্ট মি বহুত ভাল লাগে খাই মেলি মইতো বহুত ভাল পাওঁ মানে বহুত এয়া এনেদৰে কণী ধান গাখীৰেদি বনালো পায়সৰ দৰে আৰু অকমান টিফিনতে মাহিয়াতৰ বাবেও লৈ ললো হে গাইস সো মই এতিয়া মানে খাই ব্ৰেকফাস্ট খাই মেলি পুৰা কমপ্লিট আজৰি আৰু এতিয়া মই মানে মুখত অলপমান লিপষ্টিক লগাও বিকজ অলপমান লিপষ্টিক নহলে জানো ভাল লাগে কক ইমান মানে ফাইট হৈ আছে সো তাৰ কাৰণে মই লগাম এটো লিপষ্টিক আৰু ৰিসেন্টলি বায়ে মোক এটো লিপষ্টিক গিফট কৰিছে মুন্মি বায়ে বুলি কতে ভাবিছে ইউ মাস্ট বি থিংকিং কি কোন হয় সো মুন্মি বা হৈছে মই এটা যত ভাড়া আছো ৰেন্টত আছো তাৰে ৰেন্টৰ মালিকনি বাট মোক বহুত বেছি মৰম কৰে লাইক ফ্যামিলি টাইপ আমি আৰু সো বহুত ভাল লাগে বায়ে মোক এই লিপষ্টিকটো গিফট কৰিছে লেকমি এবসলিউট ম্যাট লিকুইড লিপষ্টিক আৰু বহুত বেছি ধুনিয়া কালাৰটো আপোনালোকক দেখাই আছো ৰব সো এটো হল খুব ধুনিয়া লাগিছে কালাৰটো আৰু মই এটা ফাৰ্স্ট টাইম লগাম আজি এনেকুৱা কালাৰবোৰ মই ইউজুৱেলি লগাওৱে বাৰু সো কেনেকুৱা লাগিছে বাৰু লিপষ্টিকটোৰ কালাৰটো ভাল লাগিছে নে আপোনালোকে জনাবচোন মোক সুট কৰিছে নে নাই এই লিপষ্টিকৰ কালাৰটো সো এতিয়া মই একদম কমপ্লিট ৰেডি মোৰ লুক কমপ্লিট এতিয়া মই যাম আৰু এ ফাৰ্স্ট ক্ৰাই পৰা অৰ্ডাৰ দিয়া হৈছে বহুত বেছি কিউট নহয়নে বাৰু আপোনালোকে এনেদৰে অনলাইনৰ পৰা বেবি কাপোৰ অৰ্ডাৰ দিব পাৰে yes and খুব ৰিজনেবল প্ৰাইস হয় বহুত ধুনিয়া দামত আপোনালোকে ইয়াৰ পৰা কাপোৰ অৰ্ডাৰ দিব পাৰে কাপোৰ কোৱালিটিও বেয়া আহা নাই দামটো চাই মেলি ধুনিয়া কোৱালিটিৰে আহিছে সো বজাৰত আপোনালোকে যেনেকুৱা ধৰণৰ বস্তুবোৰ পাব তাতকে বেছি ভাল মানে ডিজাইনৰ কিউট মানে ডিজাইন আৰু বেলেগ ভেৰাইটি কালাৰ আৰু কালাৰ অপচনবোৰ বহুত বেছি ধুনিয়া হয় আপোনালোকে মনে বিচাৰে কালাৰৰ মানে কিবা নহয় কিবাটো তাতে গলে পছন্দ হ'বই লিটাৰেলি মই যেতিয়া এপটো খুলিছো না মোক মাহিয়ে মানে চাবলে কৈছিলে সো যেতিয়া মই চাই মেলি এপটো ইমান কিউট লাগিছে বস্তুবোৰ মানে ইটো লগাও নে হিটো লগাও মানে পুৰা বেবি কালাৰ সফট কালাৰ হৈছে মানে বহুত ধুনিয়া মানে আপোনালোকে এবাৰ যদি আপোনালোকৰ ঘৰত বাচ্চা আছে তেতিয়া হলে ৰিয়েলি আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে ফাৰ্স্ট ক্ৰাই বুলি আছে এপটোৰ নাম মই লাগিলে ডেসক্ৰিপচন বক্সত তাৰ লিংকটো আপোনালোকক দি দিম সো আপোনালোকে তাৰ পৰা বহসাকে হেৰি কৰিব পাৰে মই আপোনালোকক এইকাৰণে সাজেষ্ট কৰিছো বিকজ মোৰ ভাল লাগিছে মানে যোনটো দাম ন হেতু দামত এনেকুৱা কোৱালিটিৰ কাপোৰ মানে ভাল লাগিছে আৰু বহুত ধুনিয়া আহিছে কাপোৰবোৰ সফট আহিছে মেটেৰিয়েলবোৰ ভাল আহিছে সো হেতু কাৰণে আপোনালোকক মই সাজেষ্ট কৰিছো আপোনালোকে যদি ইচ্ছা কৰে তেতিয়া হলে আপোনালোকে ডেফিনেটলি তাৰ পৰা ল'ব পাৰে আৰু আমাৰ মাইনাৰ কাৰণে বহুতখিনি বস্তু তাৰ পৰা অৰ্ডাৰ দিয়া হৈছে সো মই আপোনালোকক দেখালে মোৰ লগত বৰ্তমান টাৱেল আৰু টুপি মোজা এইবোৰ আছে সো হেও এতিয়া মই লৈ যাম তাই কাৰণে আৰু বলক এতিয়া ডাইৰেক্ট হস্পিটেলত লগ পাই আছো নাই মানুহ হাঁহি দিয়া ফটো উঠিবা দে এখন হাঁহি দিয়া আঙুলি ষ্টাইল দিছে চা আঙুলি হাঁহি দিয়া অকণমান আহিছে
Saya rasa kamu di situ. Krishna, ya kamu. Ayo. Soku berapa para bebek sih? Ya, kali pun boleh tu. Soku. Saya sudah juga. Ayo. Kasih mai dia bisa dapat lagi. Tikit-tikit. Masalah. Ayo. Kau ni kau ni sih. Dia apa itu he? Kau man bhalke saise. No. Kau ni tu. No. Mahi kau. No no ba. Kini ba he ba benar. Ba he moi. Ba he. Ba deh itu ba. Itu. Oh dia mau coba saya. Saya. ইমান ধুনীয়াকৈ আছে এতিয়া তাই হাঁহি আছা নেকি এতিয়া হা এইটোৱে হেঁতৰ ইনকাম আইও কি মনে হয় দিয়া মা হে দিয়া ইমান কিউটকৈ আছে অঁ পুৰা ফটো উঠিব তাই ছোৱালী নহয় জানো মোবাইলটো দেখিলে ভাল লাগি যায় ন শোনাও কথা কব মন গৈ আছে নেকি কথা কব মন গৈ আছে নেকি ধৰি লৈছে চাই এতিয়া পুৰা ধৰি লৈছে দুষ্টা ইমানেই ধৰি লৈছে তাই এতিয়া কিবা কি ক'ব খোজা নিচিনা কৰে ন চান্দুৰি চাওঁ চান্দুৰিজনী চাওঁ খালি খং ভয়ংকৰ ট্ৰেফিক পুৰা বাপৰে মই ৰুম আহি পালো আৰু মোৰ একদম আহিবলৈ ইচ্ছা যোৱা নাছিলে মানে এনেকুৱা লাগিছিলে না যদি মোৰ এক্সাম নাথাকিলে হয় না মই তাতেই থাকিলো হয় বেবিটোৰ লগত ইমান মৰম লাগিছে তাইৰ লগত থাকি না বহুত ভাল লাগিছিলে ইমান কিউট মানে সঁচাকে বহুত ভাল লাগিছে মই মানে এক্সাম শেষ হলে মাজতে হলেও গেপত গৈ মেলি তাইৰ লগত থাকি আহিম এতিয়া ফটাফট আহিবলগীয়া হৈ গ'ল আৰু এতিয়া বৰষুণো দি আছে প্লাছ মোৰ 3টা বজাৰ পৰা এক্সাম আছে এতিয়া 2টা বাজিলে অলৰেডি মই ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হোৱাৰ পিছত মই তলত যাম বাহঁতে মানে তলত মোক আজি ভাত খোৱাকে মাতিছে তাতে লাঞ্চৰ কাৰণে তাতে লাঞ্চ কৰিম আৰু ভালেই হ'ল মই এতিয়া ভাত চাত বনাই থাকিব নালাগে নহ'লে আকৌ মই ভাত বনাব লাগিল হয় দৌৰা দৌৰি ফটাফট সেইবোৰ কৰিব লাগিল হয় চ' সেইবোৰ একো কৰিব নালাগে ভালেই হ'ল তেতিয়া মই ফটাফট পুৰা ফ্ৰেছ হৈ লওঁ অ'কে বাই আৰু মই আপোনালোকক একদম এক্সাম দি মেলি লগ পাই আছো ব্লগো কণ্টিনিউ কৰি আছো দেখিছে এক্সামো দি আছো চব মেইনটেইন কৰি থাকিব লগা যে উপায় নাই Hey guys, good evening. So মই just exam দি উঠিল আৰু বৰ্তমান মই গ্ৰীণ টি খাই আছো আৰু আপোনালোকেতো জানেই গ্ৰীণ টি বহুত বেছি ভাল হেলথৰ কাৰণে মই বাৰু সদায় গ্ৰীণ টি নাখাও কেতিয়াবা খাওঁ আৰু মই ইমান চাহ কফি টি এইবোৰ খাই মানে মই ইমান ভাল নাপাওঁ জাষ্ট এনে কেতিয়াবা খাওঁ আৰু ঘৰত থাকিলে অলপমান কণ্টিনিউ হয় বিকজ চবৰ কাৰণে যেতিয়া বনোৱা যায় তো নিজৰো খাবলৈ মন যায় আৰু আজিৰ দিনটো সঁচাকে বহুত বেছি ভাল গ'ল মানে বহুত ভাল লাগিলে আৰু কয় ন যে লাইফত ন কিছুমান এনেকুৱা মোমেন্ট থাকে যোনবোৰ বহুত বেছি হেপিনেছ দিয়ে সো তেনেকুৱা এটা দিন আজিৰ দিনটো খুব ভাল লাগিলে মাইনাৰ লগত টাইম স্পেন্ড কৰি মেলি বহুত কিউট মোমেন্ট আছিলে মেমৰেবল মোমেন্ট তাইৰ গাটো সদায় ভালে থাকক আৰু তাইৰ লাইফটো ভাল হওক সেইটোৱে মই ভগৱানৰ ওচৰত প্ৰে কৰিম আৰু আপোনালোকক মই ব্লগবোৰ মানে কন্টিনিউকে দিব পৰা নাই বিকজ মানে কি হৈ আছে মই ব্লগবোৰ বনাই আছো বাট এডিটিং কৰোতে মানে অকমান প্ৰবলেম হৈ আছে যেহেতু এক্সাম টাইম চলি আছে সো আপোনালোকে ব্লগবোৰ অলপ লেটকে হয়তো পাই থাকিব মানে বনোৱাৰ হয়তো এদিন বা দুদিন পিছত হেনুকা হৈ থাকিব পাৰে সো হেতু বস্তু কনসিডাৰ কৰিব আৰু যেহেতু মানে টাইমিংটো বৰ অসুবিধা হৈ আছে প্লাস খানা চানা বনাব গোটেইখিনি কৰিব লগা হৈ যায় আৰু মোৰ এইখিনি অকমান ষ্ট্ৰেছ হৈ আছে মানে যেহেতু মই ফাইনেল এক্সামৰ কাৰণে এতিয়ালৈকে মোৰ এক্সামিনেশ্যনৰ প্ৰবলেম হৈ আছে বৰ গৰম পৰিছে দেই বাপৰে সো হেতু কাৰণে মানে অকমান ষ্ট্ৰেছ হৈ আছে টোপনি ভাল হোৱা নাই এটোটো মক টেষ্ট দি আছো ন কলেজৰ পৰা সো ফাইনেল এক্সাম হ'বই 2 দিনতে সো কি হয় যদি মানে নহবই বহুত টেনশন হৈ আছে বেছি দিন যেহেতু নাই সো হেতু কাৰণেও মানে মনছন ইমানটা ঠিক নাই আৰু অলপ ষ্ট্ৰেছ হৈ আছে যে এটো কোৰ্সটো কমপ্লিট হোৱাৰ পিছত জব হ'ব নহব বা এটা কন্ডিশনবোৰ ইমান বেয়া হৈছে মানুহবোৰে জব পোৱা নাই মোৰ বহুত গ্ৰেজুৱেচন কমপ্লিট কৰি ফ্ৰেন্ডছবোৰ এনে বহি আছে মই বাৰু এটো কোৰ্স কৰি আছো সো তেওঁলোকৰ লগত কিবা কথা পাতিলে আমাৰ এইবিলাক ডিসকাশন হয় এতিয়া যেহেতু আমি লাহেকে মানে 22 21 সবৰে কমপ্লিট হৈছে
সো অকমান এইবোৰ টেনশনো আহি যায় আৰু ঘৰৰ যেহেতুকে ডাঙৰ গতিকে জলদি জলদি ভালদৰে কৰবাত সেটেল হ'ব পাৰিলে হেতু ভাল হয় সো হেতুনুকা হৈ আছে আৰু মোৰ ষ্ট্ৰেছ হ'বলৈ ধৰিছে কাৰণে চাগে মোৰ হেয়াৰ ফলো হৈছে হেতু মানে মন ভাবিছো আৰু দেই নহলে তো আগতে হেয়াৰ ফল হয় বাৰু ইমান ভয়ংকৰ ৰূপত হোৱা নাই এতিয়া মানে ইমান হেয়াৰ ফল হোৱা হৈছে ন বাপৰে কিবা যদি আপোনালোকে জানে মোক সাজেষ্ট কৰিবচোন যাতে মোৰ হেয়াৰ ফলটো কমে আৰু মেইনলি টোপনি ভাল হ'ব লাগে হেতু বাৰু মই জানো আৰু আপোনালোকৰ যদি এনেকুৱা ষ্ট্ৰেছ হৈ আছে মই যেহেতু গম পাইছো হা যে মোৰ ষ্ট্ৰেছ মানে হৈছে বুলি সো তাৰ বাবে মানে কেনেকৈ ভাল কৰিব পাৰে হেবোৰো মানে মই অকমান চাইছো মিলিছো আৰু নিজেও ৰিয়েলাইজ কৰো যে যেতিয়া ষ্ট্ৰেছ হয় ন লাইফত মই মানে কি এনেও যেহেতু মই সৰু সৰু কথাক লৈ বহুত বেছি আপসেট হৈ যাওঁ এটা বহুত বেছি মোৰ ভাল লাগে মানে মই মানুহজনী বহুত ইমোশনাল টাইপৰ হয় সো হেতুৱে যে আপোনালোকেও মানে লাইফত সৰু বস্তুবোৰক লৈও হ্যাপি হ'বলৈ শিকক মানে হেতু এটা মানে থিং আৰু যে তেতিয়া মানে সামহাউ ষ্ট্ৰেছ বহুতখিনি হিল কৰে আৰু মেডিটেশন কৰিব মই মানে মেডিটেশন বাৰু নকৰো বাট জিম কৰাৰ পৰা মোৰ অলপমান ভাল লাগে যে ষ্ট্ৰেছটো মানে হেৰি হৈ যায় যে এক্সাৰসাইজ কৰো বডিটো ৰিফ্ৰেছিং লাগে সো আপোনালোকে হেয়া কৰিব পাৰে মাজে মাজে মই ডান্স কৰো সো আপোনালোকে ডান্স কৰিব পাৰে কিছুমানে পয়েট লিখে বা নভেলছ পঢ়ে সো হেবোৰ কৰিব পাৰে মোৰ এজনী ফ্ৰেন্ড আছে মানে ভন্টি বুলি ক'ব লাগিব ৰিচা কাকতি বুলি তাই বহুত বেছি নভেলছ পঢ়ে সো তেনেকুৱা ধৰণৰ যদি আপোনালোকৰ নভেলছ পঢ়ি ভাল লাগে সো আপোনালোকে নভেলছ পঢ়িব পাৰে সো তেনেকা কিছুমান কাম কৰক যোনটো কৰিলে হেল্প হয় মানে ষ্ট্ৰেছটো মেনেজ কৰাত হেল্প হয় কাৰণ কিয় এতিয়া অকল মোৰ বুলিয়ে নহয় বহুতৰে এইটো প্ৰবলেম হৈ আছে সো সেই কাৰণে ভাবিলো আৰু আপোনালোকৰ লগতো জাস্ট ফ্লত কথাখিনি ওলাই গ'ল আৰু আপোনালোকৰ যেহেতু ফেমিলিৰে এটা পাৰ্ট হয় সো হে আৰু আজি ভিডিওটো ইমান বেছি দীঘলীয়া নকৰো দিনটো খুব ভাল গ'ল আৰু মোৰ যেহেতু এটা এক্সামৰ কাৰণে কাইলে কাৰণে আকৌ প্ৰিপাৰেচন কৰিবলৈ আছে প্লাস কুকিং এনালো কৰিব লাগিব গতিকে ভিডিওটো এন্ড কৰি আপোনালোকে যদি মোৰ চেনেলটো নতুন হয় আৰু এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়ালে প্লিজ সাবস্ক্ৰাইব কৰি দিব লগতে সাইডত থকা নটিফিকেশন বেলটো প্ৰেছ কৰি দিব আৰু মোৰ ভিডিওবোৰক লাইক কমেন্ট শেয়াৰ কৰিব আৰু লগতে কিবা যদি ভুল দেখিছে হেতু শুধৰাই দিব আৰু বহুত বহুত মৰম কৰি যাব আগতে যেনেকৈ মৰম কৰিছে আগলৈও তেনেদৰে মৰম কৰি যাব আৰু পুনৰ এটি নতুন ভিডিও লৈ মই আপোনালোকক এগেইন লগ পাই আছো টিল দেন বাই বাই টেক কেয়াৰ লভ ইউ অল বাই বাই জয় অসম Thank you so much for watching my video. I'll see you in my next one.